নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ অন্য এটা ভিডিঅ' ৰেচিপি লৈ আহিছোঁ। চলে ভটৰ ৰেচিপি খাবলৈ খুবেই টেষ্টি হৈছিল। মই ইয়াত ঘৰতে থকা মছলাৰে সৈতে বনাইছিলোঁ। আহকচোন তেনেহ'লে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। মইনো কেনেধৰণে বনালোঁ। ইয়াৰ কাৰণে লৈছোঁ মই এইখিনি কাবুলী বুট। গোটেই ৰাতিতে তিয়াই থৈছিলোঁ, ধুই পখালি ল'লোঁ। আৰু ইয়াৰ কাৰণে দুটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ, দুটা বিলাহী কাটি লৈছোঁ, জিৰা লৈছোঁ আধা চামুচ, আদা লৈছোঁ, নহৰু লৈছোঁ, তেজপাত লৈছোঁ, লং ইলাচি দালচেনি লৈছোঁ, কাশ্মীৰী ৰেড চিলি পাউডাৰ লৈছোঁ আৰু জিৰা গুড়ি লৈছোঁ। এতিয়া মই এইখিনি বইল কৰি ল'ম। এটা কুকাৰত দিলোঁ। ইয়াতে মই দিছোঁ এটা আলু। যিহেতু মই আলু দিলে ভাল পাওঁ, সেইকাৰণে টুকুৰা টুকুৰ কৰি কাটি দিছোঁ। নিমখ দিছোঁ অলপ, হালধি গুড়া দিছোঁ অলপ। ইয়াতে মই ডুব যোৱাকৈ পানীখিনি দিম। এগিলাচৰ জোখাৰে মই পানী দিছোঁ আৰু ঢাকনিখন বন্ধ কৰি এতিয়া মই গেছৰ ওপৰত এইখিনি চিটি আহিবৰ কাৰণে দি দিম। মই 5-6টামান হুইচেল মাৰিবলৈ দিম। যিহেতু এইখিনি ভালকৈ সিজিলে ভাল হয়। এয়া সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত মুখনিখন খুলি ল'লোঁ আৰু এতিয়া মই চেক কৰি চাম। চেক কৰি চাইছোঁ, খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই গেছ জ্বলালোঁ, তাত এখন কেৰাহী পাতিলোঁ। গৰম হোৱাত মই ইয়াত মিঠাতেল দিছোঁ। আপোনালোকে যেনেকুৱা তেল ভাল পায় তেনেকৈ দিব। ইয়াতে এখিলা তেজপাত দিছোঁ, ৰঙা জলকীয়া 2টা দিছোঁ আৰু জিৰাখিনি দিছোঁ। জিৰাখিনি ফটফটকৈ ফুটি অহাত মই ইয়াতে লং ইলাচি দালচেনিখিনি দিছোঁ। ইয়াতে মই কাটি ৰখা পিঁয়াজখিনি দিছোঁ। আপোনালোকে পেষ্ট কৰিও দিব পাৰে, মই সৰু সৰুকৈ কাটিয়ে দিছোঁ আৰু এবাৰ লৰাই দিছোঁ। আদা নহৰু পেষ্টটো দিছোঁ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈ আৰু পিঁয়াজখিনি অকণ কোমল হোৱালৈকে মই ভাজি ল'ম। ইয়াতে মই কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ আধা চামুচ, ধনিয়া গুড়ি দিছোঁ আধা চামুচ, জিৰা গুড়ি দিছোঁ আধা চামুচ। এই আটাইখিনি ভালকৈ মই মিলাই দিম। এতিয়া মই পেষ্ট কৰি ৰখা বিলাহীখিনি দিছোঁ আৰু এইখিনি ভালকৈ ভাজ খাই যোৱালৈকে ভাজি ল'ম। ধুনীয়াকৈ মই ভাজি লৈছোঁ। এতিয়া মই বইল কৰি ৰখা কাবুলী বুটখিনি দি দিছোঁ। আৰু এইখিনি ভালকৈ লৰাই দিম আৰু উতলিবৰ কাৰণে দিম। অলপ সময় এনেধৰণে ভাজি ল'ম। এতিয়া যিখিনি বইল কৰিছিলোঁ, পানী ৰৈছিল, সেইখিনি মই ইয়াতে দিছোঁ আৰু এইখিনি ভালকৈ উতলিবৰ কাৰণে দি দিম। এনেধৰণে উতলিলে খাবলৈ খুবেই টেষ্টি হয়। গ্ৰেভিখন ডাঠ হৈ পৰে। এয়া ভালকৈ উতলি আহিছে, লাহে লাহে গ্ৰেভিখন ডাঠ হৈ পৰিছে। ইয়াতে মই গৰম মছলা 1 চামুচতকৈ অকণমান কম দিছোঁ। আপোনালোকে চলে মছলাও দিব পাৰে, মই দিয়া নাই, কিন্তু এনেকুৱা মছলা দিয়েই মই বনাইছোঁ। খাবলৈ খুবেই টেষ্টি হৈছিল আৰু কালাৰো কোনো গুণে কম নহয়। এয়া হৈ গৈছে। মই এতিয়া এটা বাতিত উলিয়াই দিছোঁ। আৰু মই এইখিনি ভটৰে লগত পৰিৱেশনৰ কাৰণে দিছোঁ, আটাৰে বনাই পেলাই। খুবেই টেষ্টি হৈছিল, সোৱাদ ভৰা হৈছিল। মই খাই খুবেই ভাল পাওঁ।
আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। আজিলৈকে যদি এনেকৈ খোৱা নাই প্লিজ এবাৰ বনাই খাব। আৰু ভাল পাইছে যদি প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে আগৰ পৰা চাই আছে তেওঁলোকক অশেষ ধন্যবাদ। আৰু যিসকল বন্ধু বান্ধৱীয়ে আজি পোনপ্ৰথমবাৰৰ বাবে চাইছে চেনেলটো, তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিয়ে। তেহে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন তেওঁলোকে প্ৰথমতে পাব। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।